নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাজ বিজ্ঞানৰ পাঠ নং 12 গুপ্ত সাম্ৰাজ্যৰ উত্থান পাঠটি আলোচনা কৰিম। আজি আমি গুপ্ত সাম্ৰাজ্যৰ উত্থান পাঠটিৰ জৰিয়তে গুপ্ত ৰাজবংশৰ বিষয়ে আলোচনা কৰিম। লগতে গুপ্ত সাম্ৰাজ্যৰ শাসন ব্যৱস্থা, গুপ্ত সাম্ৰাজ্যৰ অৰ্থনীতি, সাহিত্য, সংস্কৃতি, ভাষা, শিল্পকলা আৰু গুপ্ত সাম্ৰাজ্যৰ পতনৰ বিষয়েও আলোচনা কৰিম। আমি আগৰ পাঠত মৌৰ্য পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ এই পাঠটোত কুষাণ বংশৰ বংশাৱলীৰ বিষয়ে পাইছিলোঁ। এই কুষাণ বংশৰ শাসনৰ পতনৰ পাছতেই ভাৰতবৰ্ষত গুপ্ত সাম্ৰাজ্য গঢ় লৈ উঠিছিল। গুপ্ত বংশৰ সৰ্বমুঠ 12জন ৰজাই ৰাজত্ব কৰিছিল। গুপ্ত বংশাৱলী মতে গুপ্ত আছিল গুপ্ত বংশৰ প্ৰথম ৰজা। এতিয়া বংশানুক্ৰমে গুপ্ত বংশৰ প্ৰথম ৰজা আছিল শ্ৰীগুপ্ত। তেওঁৰ ৰাজত্বকাল 275 খ্ৰীষ্টাব্দৰ পৰা 300 খ্ৰীষ্টাব্দলৈ বুলি ধৰা হয়। তেওঁৰ পাছত তেওঁৰ পুত্ৰ ঘটোৎকচে 300 খ্ৰীষ্টাব্দৰ পৰা 320 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এতিয়া শ্ৰীগুপ্তৰ পুত্ৰৰ নাম আছিল কি? ঘটোৎকচ। কিন্তু এই দুইজন ৰজাই স্বাধীনভাৱে ৰাজ্য শাসন কৰিব পৰা নাছিল। কাশী প্ৰসাদ জয়ছোৱাল নামে এজন ঐতিহাসিকে কৈছে যে এওঁলোকে প্ৰয়াগ অঞ্চলত নাগসকলৰ তলতীয়া হিচাপেহে শাসন চলাইছিল। এতিয়া নাগসকল কোন তোমালোক জানানে? নাগসকল ভাৰতৰ এটা প্ৰতাপী জাতি আছিল, মানে শক্তিশালী জাতি আছিল। এই নাগসকলৰ তলতে তেওঁলোকে শাসন চলাইছিল। তেওঁলোকে নাগ ৰজাক বছৰি কৰ দি থাকিব লগা হৈছিল। এই ৰজাসকলে নাগ ৰজাক বছৰি কি দিব লগা হৈছিল? কৰ দিব লগা হৈছিল। কৰ তোমালোকে বুজি পাইছানে? কৰ হৈছে কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানৰ ওপৰত দেশৰ প্ৰশাসনে আৰোপ কৰা এক বিত্তীয় ব্যয়ৰ ভাৰ। ঘটোৎকচৰ পাছত তেওঁৰ পুত্ৰ চন্দ্ৰগুপ্তই প্ৰথম চন্দ্ৰগুপ্ত নাম লৈ সিংহাসনত উঠে। ঘটোৎকচৰ পিছতে তেওঁৰ পুত্ৰ চন্দ্ৰগুপ্তই প্ৰথম চন্দ্ৰগুপ্ত নাম লৈ সিংহাসনত উঠিছিল। এওঁ স্বাধীনভাৱে ৰাজ্য শাসন কৰিছিল। সেয়ে এইজন ৰজাকহে গুপ্ত সাম্ৰাজ্যৰ প্ৰথম ৰজা বুলি ইতিহাসবিদসকলে কয়। তোমালোকে বংশানুক্ৰমে শ্ৰীগুপ্তক গুপ্ত বংশৰ প্ৰথম ৰজা পাইছিলোঁ আমি, কিন্তু ইতিহাসবিদসকলে প্ৰথম চন্দ্ৰগুপ্তকহে গুপ্ত বংশৰ প্ৰথম ৰজা বুলি কয়। গুপ্ত যুগক ভাৰতবৰ্ষৰ ইতিহাসৰ সোণালী যুগ বুলি আখ্যা দিয়া হয়। গুপ্ত যুগক ভাৰতবৰ্ষৰ ইতিহাসত সোণালী যুগ বুলিও আখ্যা দিছিল। ইয়াৰ বিষয়ে আমি পাঠটোৰ পিছত ভালদৰে আলোচনা কৰিম। তোমালোকে গুপ্ত সাম্ৰাজ্যৰ মানচিত্ৰখন চোৱা। ৰাজধানী হ'ল পাটলিপুত্ৰ। তোমালোকে মানচিত্ৰখনত যিমান কেইটা ৰং দেখিছা, গোটেইকেইখন ৰাজ্যতে তেওঁলোকে ৰাজত্ব কৰিছিল। আমি এতিয়া প্ৰথম চন্দ্ৰগুপ্তৰ বিষয়ে আলোচনা কৰিম। প্ৰথম চন্দ্ৰগুপ্তই 320 খ্ৰীষ্টাব্দত গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত উঠে। তেওঁ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। তেওঁৰ এই উপাধিৰ পৰা বুজা যায় যে তেওঁ এজন শক্তিশালী ৰজা আছিল। প্ৰথম চন্দ্ৰগুপ্তই সোণৰ মোহৰ মৰাইছিল। এই মোহৰৰ এপিঠিত তেওঁ আৰু তেওঁৰ ৰাণী কুমৰা দেৱীৰ নাম আৰু আনটো পিঠিত সিংহৰ ওপৰত উপবিষ্ট দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি অংকন কৰাইছিল। প্ৰথম চন্দ্ৰগুপ্তই গুপ্তচন এটি প্ৰচলন কৰিছিল বুলি ঐতিহাসিকসকলে ক'ব খোজে আৰু এই গুপ্তচনটো 26 ফেব্ৰুৱাৰী 320 খ্ৰীষ্টাব্দত আৰম্ভ হোৱা বুলি জনা যায়। আমি এতিয়া
সমুদ্ৰগুপ্তৰ বিষয়ে আলোচনা কৰিম। প্ৰথম চন্দ্ৰগুপ্তৰ পাছত তেওঁৰ পুত্ৰ সমুদ্ৰগুপ্ত সিংহাসনত উঠে। এতিয়া প্ৰথম চন্দ্ৰগুপ্তৰ পুত্ৰৰ নাম হ'ল সমুদ্ৰগুপ্ত। তেওঁ আছিল এজন বিখ্যাত যোদ্ধা, ৰাজ্য বিজেতা আৰু সুশাসক। সমুদ্ৰগুপ্তৰ ৰাজসভাত থকা কবি হৰিসেনে প্ৰস্তুত কৰা এলাহাবাদ স্তম্ভলিপিখনৰ পৰা সমুদ্ৰগুপ্তৰ কাৰ্যাৱলী সম্পৰ্কে বহু কথা জানিব পাৰি। সমুদ্ৰগুপ্তৰ ৰাজসভাত থকা কবিজন আছিল হৰিসেন। তেওঁ প্ৰস্তুত কৰা এলাহাবাদৰ স্তম্ভলিপিখনৰ পৰা সমুদ্ৰগুপ্তৰ কাৰ্যাৱলীৰ বিষয়ে আমি জানিব পাৰোঁ। সামৰিক অভিযান। ৰজা হৈয়েই সমুদ্ৰগুপ্তই ৰাজ্য বহলাবলৈ মন মেলিলে। এলাহাবাদ স্তম্ভলিপিৰ মতে সমুদ্ৰগুপ্তই আৰ্যাৱৰ্তৰ মুঠ 9জন ৰজাক সমূলে ঘটোৱাই তেওঁলোকৰ ৰাজ্য নিজ ৰাজ্যৰ লগত চামিল কৰিছিল। এই অভিযানৰ পাছত সমুদ্ৰগুপ্তই মধ্য ভাৰতৰ অৰণ্য অঞ্চলত অৱস্থিত ৰাজ্যসমূহৰ বিৰুদ্ধে অভিযান চলাই কৃতকাৰ্য হৈছিল। ইয়াৰ পাছত সমুদ্ৰগুপ্তই দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ বিৰুদ্ধে অভিযান চলাইছিল। সমুদ্ৰগুপ্তই দাক্ষিণাত্যৰ 12জন ৰজাক পৰাস্ত কৰিছিল বুলি জনা যায়। এই ৰাজ্যবোৰ জয় কৰাৰ পাছত নিজ ৰাজ্যৰ লগত চামিল নকৰি নিজ নিজ ৰাজ্যৰ ৰজাসকলকে সেইবোৰ শাসন কৰিবলৈ দিছিল। তাৰ বিনিময়ত তেওঁলোকে সমুদ্ৰগুপ্তক নিৰ্দিষ্ট পৰিমাণৰ কৰ দি থাকিবলগীয়া হৈছিল। সমুদ্ৰগুপ্তৰ সামৰিক বিজয়ে সীমান্তৱৰ্তী ৰজাসকলক শংকিত কৰিছিল আৰু কামৰূপৰ ৰজাকে ধৰি কেইজনমান সীমান্ত অঞ্চলৰ ৰজাই বিনা যুদ্ধে সমুদ্ৰগুপ্তৰ বশ্যতা স্বীকাৰ কৰিছিল। সমুদ্ৰগুপ্তই ওচৰ চুবুৰীয়াৰ দেশ বৰ্তমানৰ শ্ৰীলংকাৰ লগতো সদ্ভাৱ স্থাপন কৰিছিল। ৰাজ্য বিজয়ৰ চিনস্বৰূপে সমুদ্ৰগুপ্তই অশ্বমেধ যজ্ঞ সমাধা কৰিছিল আৰু এই অনুষ্ঠানৰ পাছতে তেওঁ সোণৰ মুদ্ৰা মৰাইছিল। ৰাজ্যৰ জয়ৰ দ্বাৰা আমি গম পাওঁ যে সমুদ্ৰগুপ্ত এজন শক্তিশালী আৰু প্ৰভাৱশালী ৰজা আছিল। এই সমুদ্ৰগুপ্ত দিনৰে শিল্প সাহিত্য সংস্কৃতিৰ প্ৰতি অনুৰাগ, এই কথাখিনি আমি এতিয়া আলোচনা কৰিম। সমুদ্ৰগুপ্ত যে অকল বিজেতাই আছিল তেনে নহয়, শিল্প সাহিত্য সংস্কৃতিৰ প্ৰতি তেওঁৰ যথেষ্ট অনুৰাগ আছিল। তেওঁৰ ৰাজসভাত হৰিসেন নামৰ এজন প্ৰখ্যাত কবি আছিল। প্ৰথম সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবিজনৰ নাম হ'ল হৰিসেন। তোমালোকে এইটো মনত ৰাখিবা। সমুদ্ৰগুপ্ত এজন বীণবাদকো আছিল। সমুদ্ৰগুপ্ত শিল্প সাহিত্যতো আগ্ৰহী আছিল। তেওঁ এজন বীণাবাদকো আছিল। তেওঁ প্ৰচলন কৰা কোনো কোনো মুদ্ৰাত তেওঁক বীণাবাদক হিচাপে অংকিত কৰা হৈছে। এতিয়া ধৰ্মৰ বিষয়ে আলোচনা কৰিম। সমুদ্ৰগুপ্তই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু বিষ্ণুৰ উপাসক আছিল। তেওঁ ব্ৰাহ্মণসকলক যথেষ্ট সন্মান কৰিছিল আৰু সংস্কৃত ভাষাত পুথি ৰচনা কৰাৰ কাৰণে উৎসাহিত কৰিছিল। তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও আন ধৰ্মৰ প্ৰতিও সহনশীল আছিল। তেওঁ সিংহলৰ ৰজা মেঘবৰ্ণক বুদ্ধগয়াত এটি বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিছিল। দ্বিতীয় চন্দ্ৰগুপ্ত। সমুদ্ৰগুপ্তৰ পাছত ৰামগুপ্ত নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁ অতি দুৰ্বল আছিল। এই দুৰ্বল ৰজাজনক হত্যা কৰি দ্বিতীয় চন্দ্ৰগুপ্তই 380 খ্ৰীষ্টাব্দত গুপ্ত বংশৰ ৰজা হয়। দ্বিতীয় চন্দ্ৰগুপ্তক বিক্ৰমাদিত্য নামেৰেও জনা যায়। তোমালোকে মনত ৰাখিবা, দ্বিতীয় চন্দ্ৰগুপ্তৰ আন এটা নাম বিক্ৰমাদিত্য। দ্বিতীয় চন্দ্ৰগুপ্ত এজন সুদক্ষ সৈন্যাধ্যক্ষ আৰু সুশাসক আছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ বিষয়ে তোমালোকে এইখিনি মনত ৰাখিবা। তেওঁ এজন সুদক্ষ সৈন্যাধ্যক্ষ আৰু সুশাসক আছিল।
তেওঁ শকসকলৰ বিৰুদ্ধে সামৰিক অভিযান চলাই শকসকলক সম্পূৰ্ণ পৰাস্ত কৰে আৰু শকসকলৰ অধীনত থকা বেক্ট্ৰিয়াও আক্ৰমণ কৰি অধিকাৰ কৰে। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত গুপ্ত সাম্ৰাজ্যই উন্নতিৰ উচ্চ শিখৰ পাইছিল। এইজন ৰজাৰ ৰাজত্বকালতে চীনা পৰিব্ৰাজক ফা হিয়েনে ভাৰতবৰ্ষ ভ্ৰমণ কৰে আৰু ভাৰতবৰ্ষৰ বিষয়ে এটি টোকা লিখি থৈ যায়। এইটো তোমালোকে মনত ৰাখিবা। দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত চীনা পৰিব্ৰাজক ফা হিয়েন ভাৰতবৰ্ষ ভ্ৰমণ কৰে আৰু ভাৰতবৰ্ষৰ বিষয়ে তেওঁ এটি টোকা লিখি থৈ যায়। এই টোকাত ভাৰতবৰ্ষৰ শিল্প সাহিত্য বিষয়ে বহুতো কথা জানিব পাৰি। বহুতো কবি সাহিত্যিকে তেওঁৰ ৰাজসভা শুৱনি কৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্তই সোণ ৰূপ আৰু তামৰ মুদ্ৰা প্ৰচলন কৰিছিল। এতিয়া পাম আমি কুমাৰগুপ্ত। দ্বিতীয় চন্দ্ৰগুপ্তৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ কুমাৰগুপ্তই সিংহাসনত আৰোহণ কৰে। দ্বিতীয় চন্দ্ৰগুপ্তৰ পুতেকৰ নাম আছিল কি? কুমাৰগুপ্ত। কুমাৰগুপ্তক প্ৰথম কুমাৰগুপ্ত বুলিও জনা যায়। ইয়াৰ বাহিৰেও তেওঁ বিভিন্ন উপাধিৰে জনা যায়। সেইবিলাক হ'ল মহেন্দ্ৰাদিত্য, শ্ৰী মহেন্দ্ৰ, মহেন্দ্ৰ সিংহ, অশ্বমেধ মহেন্দ্ৰ ইত্যাদি। তেওঁৰ দিনৰ বহুতো মুদ্ৰা পৰৱৰ্তী কালত উদ্ধাৰ হৈছে আৰু সেইবিলাক বেছিভাগেই সোণৰ মুদ্ৰা আছিল। তাৰপিছত স্কন্দগুপ্ত। কুমাৰগুপ্তৰ মৃত্যুৰ পাছত 455 খ্ৰীষ্টাব্দত স্কন্দগুপ্তই সিংহাসনত আৰোহণ কৰিছিল। তেওঁ সাম্ৰাজ্যৰ ঐক্য আৰু সংহতি ৰক্ষা কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। শাসনৰ সুবিধাৰ বাবে তেওঁ ৰাজ্যখনৰ বিভিন্ন প্ৰদেশত প্ৰশাসক নিযুক্তি দিছিল। স্কন্দগুপ্ত এজন শক্তিশালী ৰজা আছিল। তেওঁৰ ৰাজত্বকালত মধ্য এছিয়াৰ এটা বৰ্বৰ জাতি হুনবিলাকে ভাৰতবৰ্ষক আক্ৰমণ কৰে। এই স্কন্দগুপ্তৰ দিনতে মধ্য এছিয়াৰ এটা বৰ্বৰ জাতি হুন, এই হুনবিলাকে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল। কিন্তু তেওঁ হুনসকলক এই আক্ৰমণ প্ৰতিহত কৰিছিল। পাছলৈ গুপ্ত সাম্ৰাজ্যৰ ৰজাসকলৰ দুৰ্বলতা সুযোগ লৈ তেওঁলোকে পুনৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল। এতিয়া স্কন্দগুপ্তৰ ৰাজত্বকালৰ এটা উল্লেখযোগ্য ঘটনা হ'ল হুনবিলাকে ভাৰত আক্ৰমণ কৰা। হুনবিলাকে যে ভাৰত আক্ৰমণ কৰিছিল, এইটো স্কন্দগুপ্তৰ ৰাজত্বকালৰ এটা উল্লেখযোগ্য ঘটনা। এতিয়া স্কন্দগুপ্তৰ পৰৱৰ্তী ৰজাসকল চোৱাচোন, স্কন্দগুপ্তৰ পিছত কোন কোন ৰজা হৈছিল। স্কন্দগুপ্তৰ ৰাজত্বকালৰ পাছত ক্ৰমে নৰসিংহগুপ্ত, দ্বিতীয় কুমাৰগুপ্ত, বুদ্ধগুপ্ত, ভানুগুপ্ত, বিষ্ণুগুপ্ত, বিনয়গুপ্ত আদি কেইবাজনো ৰজাই ৰাজত্ব কৰিছিল বুলি জনা যায়। কিন্তু তেওঁলোক অতি দুৰ্বল আছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটো ভালদৰে পঢ়িবা। আজি গুপ্ত সাম্ৰাজ্যৰ উত্থান পাঠটো ইমানতেই সমাপ্ত কৰিছোঁ। বাকীখিনি আমি অহা কালাংশত আলোচনা কৰিম। নমস্কাৰ।